ছোৱালীজনীক এতিয়া কেনেকৈ বিয়া দিম চিন্তাহে হৈছে। কালি চাবলৈ আহোঁতে তাইক ভালকৈ পচন্দ নকৰিলে যেনে লাগিছে। তাইনো ক'ৰ পৰা বনাব জানিব। তাই আগতে কি আছিলে সেইটোতো কোনো নাজানে। তাইক মনে মনে বিয়াখন দি ল'ব পাৰিলে সকলো টেনশ্যন আঁতৰিব আৰু পাছত গম পাব আৰু কি আছিলে। তুমি যে ইয়াত ৰৈ আছা কথা এটা গম পাইছা নাই? কি কথা? মই এতিয়া ওলাই যাওঁতে দেখি আহিছোঁ ৰীমাই আমাৰ কাম কৰা ছোৱালীজনীয়ে মোক চাহ পঢ়া আণ্টিজনীৰ সৈতে কথা পাতি আছিলে। কিবা তাইক পচন্দ কৰিছে নে কিবা তাৰিখলৈ যোৱা কথা কোৱা শুনিছিলোঁ। কি? তাই ইমান কাইলৈ কাম কৰিলে। তাই যদি তাইক পচন্দ কৰিছেও তাই যদি কেঞ্চেল নকৰে তাইক কামৰ পৰা উলিয়াই দিম তাইৰ অৱস্থা বেয়া কৰি দিম মই। যি কৰা তুমি কৰিবা আৰু দেই। তুমিহে বৰ কাম কৰিব মাতি আনিছিলা। তাইক নেমাতিলে তইতো একো কৰিবই নাজানো। নামতহে ছোৱালী হৈ আছ। কি যে হ'ব দেই ইহান এনেকৈ হৈছে। মই আহিলোঁ কাম কৰিবলৈ। তই কাম কৰিব আহিছনে মোৰ ঘৰখন ভাঙিব আহিছ? মই কি কৰিলোনো আকৌ? তই কি কৰিলোঁ তই নাজানো? আমাৰ ইচ্ছা বহা যোৱা আছোঁ মাকৰ লগত তই কি কথা পাতিছিলি? অঁ তেওঁ মোক আমাৰ ঘৰলৈ যোৱা কথা কৈছিলে আৰু তই যাব বুলি ক'লি। যাম বুলি কৈছে কাৰণে যাব বুলি কৈছোঁ আৰু সঁচা কথা ক দেই। কামৰ পৰা ওলাব মন নাই যদি সঁচা কথা ক। তেওঁৰ ল'ৰাটোলৈ বোৱাৰী কৰিম বুলি কৈছে। তই কি ক'লি তাৰপা? মই মাৰ লগত পাতিব কৈছোঁ আমাৰ ঘৰত গৈ পিনে। আমাৰ জীয়েক চোৱা মাকৰ লগত তই যে যাব ক'লি তই আমাৰ ঘৰত যাব নালাগে বুলি ক'ব নোৱাৰিলি। তই আৰু কাম কৰিব নালাগে ইয়াৰ পৰা যা। মোক কামৰ পৰা উলিয়াই নিদিব। মই ঘৰখন কেনেকৈ চলাম কামৰ পৰা উলিয়াই দিলে? যদি কামৰ পৰা উলিয়াই দিব নালাগে তই মানুহজনী যেতিয়া তোৰ ঘৰলৈ আহিব তই বিয়া নহওঁ বুলি ক'বি। হ'ব দিয়ক মই বিয়া নহওঁ বুলি ক'ম কিন্তু মোক কামৰ পৰা উলিয়াই নিদিব। অঁ হ'ব যা কাম কৰগে এতিয়া। কি যে হ'ব মোৰ দুখে শেষ নোহোৱা হৈছেও। বিয়াখন নহ'লেও একো নাই কিন্তু মই কাম কৰিবই লাগিব ঘৰখন চলাবৰ কাৰণে। কামখিনিকে কৰি লওঁগৈ ভাল প্ৰথমতে। এইখন আকৌ কাৰ ফটো? বাইদেউটোতো কোনো ল'ৰা নাই। দেখিবলৈতো জীয়াৰ নিচিনা একে লাগিছে। আজি সুধিবগৈ লাগিব দেই বাইদেউক। জীয়া বাইদেউৰ ৰুমত সেইখন কাৰ ফটো? কোন হ'ব পাৰে এজন? তেওঁক যে বিয়া দিবলৈ ইমান খৰধৰ কৰিছে কি কথা আছে? এটাইতো ল'ৰা নাই পৃথিৱীত বহুত ল'ৰা আছে। ঐ কি কৰিছ ইয়াত তই? তোৰ চালনা কিন্তু মই ভালকৈ বুজি পাইছোঁ। তই থাকহে মাত নমতাকে কিন্তু তই তলত দিলে বহুত কিবা কিবি কৰি ফুৰ। আপোনাক কথা এটা শুনো দেই। আপোনাৰ ৰুমত যে ফটোকপি দেখিলোঁ আপোনাৰতো দাদা ভাইটি কোনো নাই কাৰ সেইকপি? ঐ মোৰ বিনা পাৰ্মিশ্যনত তই মোৰ ৰুমত কেলৈ সোমাৱ? কিয় লাগে তোক কোন হয় কি হয়? আৰু নেক্সট টাইম মোৰ ৰুমত নোসোমাবি তই। সোমাব হ'লে মোক সুধি সোমাবি। জানো কি কথা আছে দেই মইহে একো বুজিব পৰা নাই। কথাটো কি আপোনালোকে বাৰু গম পাইছেনে? নাই পোৱা ন? যদি কথাটো গম পাব মন আছে আমাৰ খণ্ডবোৰ চাই থাকিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব দেই। আজিলৈ বাই বাই।